কবিতাৰ শিৰোনাম ঈশ্বৰৰ এটা দীঘলীয়া ছাঁ। কবি ডিম্পুল কুমাৰ চুতীয়া। কোনেও নুসুধা কথাটো আইজনীৰ মাকে ক'লে, বাপেকি হ'ব পৰা গুণ ল'ৰাটোৰ জন্মগত বিভীষিকা। ডাৱৰ তই পাহাৰৰ ইটোপাৰে গৈ নামনিতে পাবি ঈশ্বৰৰ এটা দীঘলীয়া ছাঁ। আৰু কবি দুখবোৰ দুখৰ দৰে বিৰহ হ'ব নালাগে। কোনেও মুখলৈ চাব নোৱাৰে কাৰোৰে, সকলোৰে নাক অৰ্ধগোলক। হাঁ বুলিলে হাঁহিব পাৰে, কাণ বুলিলে কান্দিব পাৰে, যা বুলিলে যাব পাৰে, দে বুলিলে দিব পাৰে, ক বুলিলে ক'ব নোৱাৰে। ছালপিৰাইৰি কলৈ গ'লে ল'ৰাটোৰ বাপেকি গুণ অগ্নিষ্টুমৰ পৰা ফিনিক্স হৈ উৰিব। ডাৱৰ তই ঘূৰি আহিবি মেঘবৰণীয়া সাজেৰে, বৰষুণত সৰা পানীশিল হৈ। এতিয়া গেজেপনি গৰ্ভত তিয়ঁহৰ জালি, জীপাল কৰি ৰাখিবি হেঁপাহ আৰু পিয়াহৰ ওঁঠ। পুনশ্চ কোনেও নুসুধা কথাটো আইজনীৰ মাকেও নকয়, জানে পুৱা উঠি দেখা পাব পূবৰ দুৱাৰ মেলি হেঙুলীয়া বেলি।